আজি আমি অংক জাদু শিতানত বৰ সুন্দৰ এবিধ অংক কৰিব লৈছোঁ। তোমালোকে এই অংকবিলাক দেখি খুব ভাল পাবা আৰু অতি সহজতে কৰিব পাৰিবা। আজি আমি বিষয়টো লৈছোঁ কোনো সংখ্যাক 99,999 এৰে পূৰণ কৰা। Multiplication of any number by 999,999. এতিয়া আমি প্ৰথমতে লৈছোঁ 7 into 99। আমি প্ৰথমতে সিঙ্গল নাম্বাৰ পাইছোঁ 7। 7ৰ আগত আমি মনতে এটা 0 আছে বুলি ভাবিব লাগে। যেহেতু দুটা 9 আছে আমি ইয়াত দুটা ফিগাৰ আমি ভাবি ল'ব লাগে। এতিয়া আমি 7ৰ 1 মাইনাস কৰি দিলোঁ 6 হ'ল। এতিয়া 7ৰ আগত যে আমি 0 দিছিলোঁ 0 আছে বুলি ভাবি লৈছিলোঁ, গতিকে ইয়াত 9 বহিব। তাৰ পাছত এই 7টো এইটো ইউনিট প্লেছৰ 10ৰ পৰা 7টো মাইনাস কৰে। 10ৰ পৰা 7 মাইনাস কৰিলে 3। পুনৰবাৰ কৈছোঁ 7ৰ আমি 1 মাইনাস কৰিলোঁ 6 হ'ল। 7ৰ আগত 0 এটা আছে বুলি আমি ভাবি লৈছিলোঁ, গতিকে 9 হ'ল। আৰু এই ইউনিট প্লেছৰ 7টো আমি 10ৰ পৰা মাইনাস কৰিলোঁ 3 হ'ল। এতিয়া আমি 8 into 99 লৈছোঁ। 8ৰ আগত এটা আমি 0 কল্পনা কৰি লৈছোঁ, গতিকে 8ৰ 1 মাইনাস হ'লে 7 হ'ল। 8ৰ 1 মাইনাস 7, এই 0 ঠাইত বহিলে 9। ইউনিট প্লেছৰ 8টো 10ৰ পৰা মাইনাস কৰোঁ। 10 minus 8 equal to 792। এতিয়া আহিছোঁ আমি 26 into 99। 9 দুটা আছে, ইয়াতো দুটা ফিগাৰ আছে, 26 আছে। সমান হ'লে 26ৰ 1 মাইনাস হ'ব, 1 কমাই দিব লাগিব, 25 হ'ল। 26ৰ 1 মাইনাস কৰিলোঁ, 25 হ'ল। এতিয়া আমি 2টোৰ ওপৰত 9 আৰু 6টোৰ ওপৰত 10 আছে বুলি ধৰি ল'ব লাগে। 2টোৰ ওপৰত কিমান আছে ধৰি ল'ম আমি 9, 6টোৰ ওপৰত 10। 2টোৰ ওপৰত 9 আছে, 6টোৰ ওপৰত 10 আছে, আমি মাইনাস কৰি দিম। 9 minus 2 7, 10 minus 6 4। গম পাইছানে বাৰু? এতিয়া আমি লো 87 into 99। 87 দুটা ডিজিট আছে, 99 দুটা ডিজিট, গতিকে 1 মাইনাস হ'ব 86। আমি এতিয়া গম পালোঁ 8টোৰ ওপৰত আমি কি ধৰি ল'ম 9, 7টোৰ ওপৰত কি আছে বুলি ধৰি ল'ম 10। এতিয়া আমি মাইনাস কৰিম। 9 minus 8 1, 10 minus 7 কিমান হ'ল 3। The multiplication হ'ল 8613। এতিয়া আমি পাইছোঁ 548 into 99। আমি 9 দুটা পাইছোঁ, এইফালেও দুটা ডিজিটত 48 হ'ল। 6 এক্সেছ হৈ আছে, 6টো বাঢ়ি আছে, গতিকে আমি 548 তাৰ পৰা আমি এটা মাইনাছ কৰিব লাগিব, সেইটো মাইনাছ কৰিম। ওলাই আছে 5, গতিকে আমি কি মাইনাছ কৰিব লাগিব 6 মাইনাছ কৰিব লাগিব। আমি 6 মাইনাছ কৰিম। 6 মাইনাছ কৰিলে হ'ব 245, 542। গতিকে আমি ইয়াত কিমান লিখিম 542। এতিয়া 2 ডিজিট আছে, গতিকে আমি 5টো নধৰোঁ। 4ৰ ওপৰত কি আছে বুলি ধৰি ল'ম আমি 9, 8ৰ ওপৰত 10 আছে বুলি ধৰি ল'ম। 4ৰ ওপৰত 9, 8ৰ ওপৰত 10। এতিয়া আমি মাইনাছ কৰিম। 9 minus 4 5, 10 minus 8 2। আমি পূৰণফল পালোঁ 54,252।
তাৰ পিছতলৈ আমি আছোঁ 689 ইনটু 99 99 2 ডিজিট ইয়াতো আমি 2 ডিজিট ধৰিম 6 টো বেছি হৈ আছে গতিকে 689 মাইনাছ কিমান হ'ব গম পাইছানে 6 টো এক্সেছ হৈ আছে গতিকে 1 প্লাছ হ'ব 7 7 টো আমি মাইনাছ কৰিম 7 টো মাইনাছ কৰিলে আমি পাম কিমান পাম আমি 682 এতিয়া আমি 8 ৰ ওপৰত কি আছে বুলি ধৰি লম 9 9 ৰ ওপৰত কি আছে বুলি ধৰি লম 10 এতিয়া আমি সাবট্ৰেকশন কৰিম মাইনাছ কৰিম 9 minus 8 1 10 minus 1 10 minus 9 1 আমি পূৰণফল পালো 68211 এতিয়া আমি 999 পূৰণ কৰিম ইয়াতো তিনটা ডিজিট আছে ইয়াতো তিনটা এনেকুৱা তিনটা সমান হলে একো চিন্তা কৰিব নালাগে আমি সংখ্যাটোৰ পৰা 1 মাইনাছ কৰিম 745 আছে আমি ইয়াত পাম 744 কিমান পাম 744 পাম সংখ্যাটোৰ পৰা 1 মাইনাছ কৰিম 1 মাইনাছ কৰিলে 744 পালো এতিয়া আমি ওপৰত কি আছে বুলি ধৰিম ইয়াত 9 আছে বুলি ধৰি লম 4 টোৰ ওপৰত 9 আছে বুলি ধৰি লম আৰু 5 টোৰ ওপৰত কি আছে বুলি ধৰি লম 10 7 টোৰ ওপৰত 9 আছে বুলি ধৰি লম 4 টোৰ ওপৰত 9 5 টোৰ ওপৰত 10 ধৰি এটা মাইনাছ কৰি দিম 9 minus 7 2 9 minus 4 5 10 minus 5 5 আমি কিমান পালো 7,44,255 এপিসোড ওলাই আহিছো তিনটা ডিজিট আছে বিশেষ চিন্তা কৰিব নালাগে সংখ্যাটোৰ পৰা আমি কি কৰিম 1 মাইনাছ কৰিম 831 আছে আমি 830 লিখিম 830 এতিয়া আমি জানো 8 টোৰ ওপৰত কি আছে বুলি ধৰি লম আমি 9 3 টোৰ ওপৰত 9 1 টোৰ ওপৰত কি আছে বুলি ধৰি লম 10 আমি ধৰি লম দে এতিয়া আমি 8 টোৰ ওপৰত 9 3 টোৰ ওপৰত 9 1 টোৰ ওপৰত 10 আছে বুলি ধৰি লৈছো এটা মাইনাছ কৰিম 9 minus 8 1 9 minus 3 6 10 minus 1 9 আমি পূৰণফল পালো 8,30,169 এতিয়া আমি পাইছো পূৰণ কৰা সংখ্যাটোত আছে 5টা ডিজিট আৰু ইয়াত 9 আছে 3টা ডিজিটৰ গতিকে ইয়াত 3টা ডিজিট থকাৰ কাৰণে আমি ইয়াত 3টা ডিজিটে লম কিমান এক্সেছ হৈ থাকিলে 43 গতিকে 43 টকাৰ কাৰণে আমি গোটেই সংখ্যাটোৰ পৰা 44 মাইনাছ কৰিম 4 3 8 6 7 তাৰ পৰা আমি কিমান মাইনাছ কৰিম 43 ওলাই আছিলে গতিকে আমি 44 মাইনাছ কৰিম 44 মাইনাছ কৰিম 44 মাইনাছ কৰিলে আমি পালো 4 3 8 2 3 এতিয়া আমি ইয়াত ধৰি লওঁ 8 টোৰ ওপৰত 9 আছে 6 টোৰ ওপৰত 9 আছে 7 টোৰ ওপৰত কিমান আছে 10 আমি এইটো ধৰি লম এতিয়া মাইনাছ কৰি দিম 9 minus 8 1 9 minus 6 3 10 minus 7 3 4 crore 38,23,133 হ'ল আমি পৰৱৰ্তী পূৰণফললৈ আহিছো আমি দেখিছো ইয়াত 9 4টা ডিজিট আছে আৰু এফালে 4টা ডিজিট সমান থাকিলে বিশেষ চিন্তা কৰিব নালাগে সংখ্যাটোৰ পৰা 1 মাইনাছ কৰিব লাগে সংখ্যাটো আছিল 6479 আমি ইয়াত কি পাম 647 1 মাইনাছ হ'ব 8 পালো 6479 আছিল আমি পালো 6478 এতিয়া 9 4টা ডিজিট या 4টা ডিজিট গতিকে আমি ওপৰত ধৰি লম এটা 9 9 9 10
এইকেইটা থকা বুলি আমি ধৰি ল'ম গতিকে আমি মাইনাছ কৰিলে 9 - 6 3 9 - 4 5 9 - 7 2 10 - 9 1 এইটোৱে হ'ল পূৰণফল 6 4 7 8 3 5 2 1 তাৰ পাছতো আমি দেখিবলৈ পাইছোঁ 9 4টা আছে 4 ডিজিটৰ সংখ্যাটো 4 ডিজিট গতিকে সংখ্যাটোৰ পৰা কিমান কমিব 1 কো 1 মাইনাছ হ'ব আমি পাম 5 6 7 7 পাম নহয় জানো কিমান পাম 5 6 7 7 পালোঁ এই সংখ্যাটোৰ পৰা 1 কমিলে আমি ইমান পালোঁ এতিয়া আমি ওপৰত ধৰি ল'ম 9 9 9 10 আছে বুলি আমি ধৰি ল'ম এতিয়া আমি সাবট্ৰেক্ট কৰিম মাইনাছ কৰিম 9 - 5 4 9 - 6 3 9 - 7 2 10 - 8 2 এইটোৱে হ'ল আমি উলিয়াবলগীয়া প্ৰদত্ত পূৰণফল এতিয়া আমি শেষৰ সংখ্যাটোলৈ আহিছোঁ পূৰণকেইটালৈ আহিছোঁ ইয়াত 9 কেইটা আছে আমি চাই লৈছোঁ 1 2 3 4 5 6 9 6টা আছে এইফালে সংখ্যাটোত কেইটা আছে 1 2 3 4 5 6 সমানে আছে 9 যিমান আছে সংখ্যাটোত সিমানে অংক আছে গতিকে আমি সংখ্যাটোৰ পৰা 1 কমাম আমি পাম 1 মাইনাছ কৰিম 9 8 7 6 5 3 1 মাইনাছ কৰিলোঁ আৰু এতিয়া আমি গম পাইছোঁ ইয়াত আমি কি পাম ওপৰত কি আছে বুলি পাম 9 9 9 9 9 4টোৰ ওপৰত কি আছে বুলি ধৰিম 10 1 প্লেছত 10 ধৰিম আৰু বাকী 9 আছে বুলি ধৰি ল'ম এতিয়া মাইনাছ কৰিম 9 - 9 0 9 - 8 1 9 - 7 2 9 - 6 3 9 - 5 4 আৰু শেষৰটো 10 - 4 = 6 আমি পূৰণফল পালোঁ 9 8 7 6 5 3 0 1 2 3 4 6 এইটো হৈছে সংখ্যা দুটাৰ প্ৰদত্ত পূৰণফল আমি আশা ৰাখিছোঁ যদি অংকবিলাক ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু মতামত দিবা ইমানকে আশা কৰি আজি এই অংকখিনি ইমানে সামৰণি মাৰিছোঁ নমস্কাৰ